নমস্কাৰ এভৰিৱান আমাৰ ইউটিউব চেনেলৰ আন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। থাম্বনেইল লিখি অকণমান গম পাইছে চাগে আজি ব্লগটো কি হ'বলৈ গৈ আছে। তথাপিও ব্লগটো আৰম্ভ কৰাৰ আগতে মই ক'ব বিচাৰিছোঁ আজি মোৰ ভণ্টিৰ বাৰ্থডে। মোৰ ভাইটি এটা ভণ্টি এজনী আছে ঘৰত মাঘৰ, গতিকে সেই ভণ্টিৰ আজি বাৰ্থডে। গতিকে কাতি বিহুৰ দিনা ভাইটিৰো বাৰ্থডে আছিলে কিন্তু ব্লগত দিয়া নহ'ল, সেইকাৰণে ভাবিলোঁ দুইটাৰ বাৰ্থডে একেলগতে ব্লগত দি দিওঁ। গতিকে ধনক আকৌ এবাৰ মোৰ ফালৰ পৰা হেপী বাৰ্থডে ধন। আৰু ধন মোৰ ভাইটিৰ কথা কৈছোঁ, ভাইটিক মৰমতে ধন বুলি মাতোঁ। ইভাগে এটা কলেজত নয়ন মাধৱ বা ভাল নামটো হৈছে নয়ন মাধৱ। গতিকে ধনক আকৌ এবাৰ হেপী বাৰ্থডে, তই ভালে কুশলে সদায় থাক, পঢ়ি শুনি ভাল মানুহ হ, তাৰে কামনা কৰিছোঁ। ভণ্টি এজনী আছে ঘৰত মাঘৰ, গতিকে সেই ভণ্টিৰ আজি বাৰ্থডে। গতিকে মুনু হেপী বাৰ্থডে, সদায় যেন তই আগুৱাই যাওঁ, তোৰ সপোনবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব তাই যাতে আগুৱাই যায়। তাই অকণমান নাচে আৰু অভিনয়ৰ লগত জড়িত, গানো গায় তাই। গতিকে এইখিনি আচলতে তাইৰ সপোন, গতিকে সপোনখিনি যাতে পূৰণ হয় ভালদৰে, আৰু আপোনালোকেও চিনি পায় ভালদৰে তাইক, সেইকাৰণে সদায় আশীৰ্বাদ কৰিব আপোনালোকে। আৰু তাই অকণমান ভিডিঅ' কিবাকিবি লগাই দিম, অকণমান চাবচোন আপোনালোকে কেনেকুৱা পায় জনাব। আৰু আজি ব্লগটো শেষলৈকে চাব আৰু কি হ'বলৈ গৈ আছে। লেতায়ু ঘাসে রেকি গরি তাতে বাদে ও মরমর বিহু আনো বলো মরমর সে নাইটি বিহুতে আহি তাত খালৰ চেৰেকি অতৱে মূলাহৰি অ তুদে গাত মুহি নিয় উপস্থিত হল এতিয়া আৰু দেখাবলৈ লৈছোঁ দীপে কিবা এটা কৰিবলৈ লৈছে। কি কৰিবলৈ লৈছে আপোনালোকে চাওকচোন আৰু ভিডিঅ'টো শেষলৈকে চাব দেই। আজি আমি বনাম গাহৰি, আৰু গাহৰি কিহৰ লগত বনাম জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাব। এয়া হৈছে ধুই বইল কৰি লোৱা গাহৰি, আৰু গাহৰিখিনি নিমখৰ লগত প্ৰথমতে ভাজি থকা হৈছে। কেৰাহী গৰম হোৱাৰ পাছতহে দিব। আৰু এয়া দিয়া হৈছে কেঁচা পিঁয়াজ। কেঁচা পিঁয়াজৰ লগত ধুনীয়াকৈ ভাজি আছে দীপে, আৰু ৰেচিপিটো আজি বনাব দীপে। আৰু গাহৰি পূৰা সিয়ে আৰু মেইন আৰু দেখিছেনে কেনেকৈ তেল ওলাইছে, পূৰা গাহৰিটো তেল। আচলতে তেলি গাহৰি আনিলেহে ভাল, তেল নিদিয়াকৈ খাবলৈ, নহ'লেতো তেলটো নোলাবই। আৰু সেয়া হৈছিলে কাটি লোৱা বিলাহী কাটি থোৱা হৈছে। দেখিছেনে কেনেকৈ তেল ওলাইছে পূৰা। এতিয়া হালধি দিয়া হৈছে, নিমখ আগতে দিয়া হ'ল, পাছত চাব লাগিব যদি কমেই আকৌ দি দিব লাগিব। এতিয়া আমি ইয়াত দিম গৰম মছলা অকণমান, বেলেগ কোনো মছলা দিয়া নহ'ব, অকণমান গৰম মছলাহে দিয়া হৈছে। আৰু আদা নহৰু জলকীয়া দিয়া হ'ব। তলত লাগি যাবও পাৰে যিহেতু, সেইকাৰণে লৰাই থাকিব লাগিব। প্ৰথমতে তেলখিনি ধুনীয়াকৈ ওলোৱালৈকে লৰাই থাকিব লাগিব। আৰু আমি পিচি লোৱা জলকীয়া নহৰু আদা এইখিনি এতিয়া দি দিম।
কাটি থৈছিলোঁ যে দেখিছে নহয় বিলাহীখিনি এতিয়া দি দিব বিলাহী ইমান ঠিক আছে ন মাজে মাজে গাপ দি লৰাই থাকিব মাজে মাজে চাব মাজে মাজে লৰাই থাকিব ধুনীয়াকৈ নহ'লে তলত দেৰি যাব পাৰে আৰু এতিয়া আচল বস্তুটো দিয়া হৈছে এয়া নৰসিংহ আচলতে স্মেলটো খুব ধুনীয়া লাগে গাহৰিৰ লগত আমাৰ গাহৰি ৰেচিপি তৈয়াৰ হৈ গ'ল আৰু আমিও খাওঁ আৰু আপোনালোকে ঘৰত এনেকৈ বনাই চাবচোন আৰু কেনেকুৱা পালে খাই কমেণ্টত জনাব আৰু লগতে আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো টিপি দিব থেংক ইউ